নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক আৰু এটি নতুন ভিডিঅ' আগবঢ়াবলৈ ওলাইছোঁ। ভিডিঅ'টি আগবঢ়াইছোঁ আমাৰ ওচৰৰেই বুঢ়ীনগৰ পুখুৰী, আমাৰ এটি ঐতিহ্যমণ্ডিত পুখুৰী। এয়া চাওক বুঢ়ীনগৰ পুখুৰী। আপোনালোকে হয়তো কোনোবা আহি পাইছে আৰু কোনোবা হয়তো আহি পোৱা নাই। বহুত ডাঙৰ পুখুৰী হয় এইটো, ভাৰতৰ ইতিহাসত আছে আৰু অসম বুৰঞ্জীতো ইয়াক পোৱা যায়। ৰজা আৰিমাত্ৰৰ দিনতে খনন কৰা এই পুখুৰীটো আছিলে। তেখেতৰ মাতৃৰ স্মৃতিত এই পুখুৰীটো ৰখা হৈছে নাম বুঢ়ী আই। তেওঁৰ মাতৃৰ নাম আছিল আইদেউ চন্দ্ৰপ্ৰভা। আইদেউ চন্দ্ৰপ্ৰভাৰ নামতেই ৰজা আৰিমাত্ৰই এই পুখুৰীটো খনন কৰিছিল। ইয়াত প্ৰায় 88 বিঘা মাটি আছে। আপোনালোকে আহিব কেতিয়াবা পুখুৰীটো চাবলৈ। এই পুখুৰীটোৰ পানী যদি আপোনালোকে খায়, পানী যদি মূৰত লয় বা খায়, এনেকুৱা এটা লোকপ্ৰবাদ আছে যে কোনো ধৰণৰ বেমাৰ নহয়। এয়া চাওক কিমান ডাঙৰ পুখুৰী, দেখিছে নিশ্চয়। মোৰ মোবাইলটো যথেষ্ট সৰু হোৱাৰ বাবে আপোনালোকক পুখুৰীটোৰ কিছু অংশ দেখুৱাব পৰা নাই, তথাপি দেখুৱাবলৈকে চেষ্টা কৰিছোঁ। চাওক, এইটো হৈছে এই ৰজা আৰিমাত্ৰই খনন কৰা পুখুৰী। আগতে বহুত হাবি জংঘল আশে পাশে আছিল যদিও বৰ্তমান ইয়াক স্থানীয় ৰাইজে বহুত উন্নত কৰিছে, মৎস্য পালনো কৰিছে। তাৰ লগতে গাঁৱৰ এখন মীন মহল আছে, মীন মহলে এই মাছবোৰ বিক্ৰী কৰি হয়, তেওঁলোকৰ যি স্থানীয় উন্নয়নৰ কাম কাজ সেইবোৰ পৰিচালনা কৰে। চাওক, আৰু আপোনালোকে এই বুঢ়ীনগৰ পুখুৰীটো চাবলৈ আহিব। আপোনালোকে যিহেতু দেখা নাই বা কিছুৱে দেখিছে কিন্তু কিছুৱে নামটো শুনিছে, দেখা নাই, তেওঁলোকৰ বাবে মই কিছু পুখুৰীটোৰ পাৰ আৰু পানী অংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভালদৰে। এয়া বুঢ়ীনগৰ পুখুৰী। এই নামিবলৈ ইয়াতে খটখটি বনোৱা হৈছে, পিছত আধুনিকভাৱে পানী খাই। আপোনালোকে আহিব, আপোনালোকে নহাকৈ নাথাকিব। কিন্তু যিহেতু মোৰ নিচেই ওচৰতে থকা পুখুৰীটো এটা আপোনালোককো দেখুৱালোঁ। আপোনালোক আহিলেহে আমাৰ এই পুখুৰীটো যে আছে, বৰ্তমান এই পুখুৰীটো নামেৰে বহুতকেইটা অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠিছে। আৰু এইবেলি এই পুখুৰীটো যিখন গাঁৱত আছে, সেই গাঁওখনিও চৰকাৰৰ তৰফৰ পৰা আদৰ্শ গাঁও ঘোষিত হৈছে। আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান এই পুখুৰীটোৰ পাৰত বৰ্তমান গঢ়ি উঠিছে। সেইকাৰণে আপোনালোকে নিশ্চয় এই পুখুৰীটো চাবলৈকে আহিব। আমাৰ ফালৰ পৰা অনুৰোধ থাকিল। ধন্যবাদ।